আমি হেৰি কি হৈছে আপোনাৰ হেৰি ইমান খঙতে কিয় উশাহ লৈছে হেৰি মুখেৰে মাৰ কিনে কিয় হে ভগৱান কি কৰো মই এতিয়া ঐ ভোলা ভোলা ক'ত আছ বেগেতে আছোন ঐ ৰাজা এই তই বাৰু কথা এটা মন কৰিছনে এইবিলাক যে কৰোণাৰ নামত লকডাউনৰ নামত কিছুমান যে ভেকু ভাওনা চলি আছে মানুহবিলাক কিন্তু ইয়াৰ পৰা অতিষ্ঠ হৈ পৰিছে কিন্তু দেই এই ৰাস্তাৰ ইপাৰ সিপাৰ দিন বাৰ এইবিলাক চাইতো আৰু কৰোণা নাহে দেচোন তই ঠিকেই কৈছ ভোলা আচলতে লকডাউনৰ প্ৰভাৱ আমাৰ দৰে দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ ওপৰতহে বেছিকৈ পৰিছে হয় দে নাখাই মৰাতকৈ কৰোণাত মৰাই ভাল বুজিছ সঁচাই কৈছোঁ এই বাৰু এইবিলাক কথা পাতিছোঁ ঐ আজিকালি দেখোন তোৰ গাৰ্লফ্ৰেণ্ডৰ ফটো ফেচবুক হোৱাটছএপ এইবিলাক একো নেদেখাই হ'লো যে কিয় আজিকালি দেখোন একেবাৰে ফেচবুকত বহুত মিম লিখি থকা হৈছ মিমাৰ হৈ পৰিছ একেবাৰে নে এইজনী এই আকৌ বেলেগ এজনী পতালি কেছটো কি ঐ সেই নাই পাখণ্ডিজনীয়ে মোক ৰাম ঠগন দিলে বুজিছ আই দেহি তোক আকৌ কেলে কাষৰীয়া কৰিলে আই ঐ দিয়াচোন দে আজি বাৰু তোৰ লাভ ষ্টৰিটোকে শুনাচোন মোক মই আকৌ ভালকৈ নাজানো নহয় ফটো কিবা কি এইবিলাকহে দেখি থাকোঁ কচোন ক এই পুৰণা কথাবিলাক আৰু কৈ নাথাকোঁ নেকি এই কচোন দে একো কাম বন নাই নহয় আমাৰ ক শুনিম দে আজি মানে তই কি শুনিহে এৰিবি অঁ শুনিম বুলিয়েতো কৈছোঁ ঠিক আছে বাৰু শুন ক তাইৰ লগত মোৰ ফেচবুকতেই চিনাকি আছে হেল্ল' ৰাজা হয়নে হয় কোনে কৈছে মই প্ৰিয়া কালি যে এফবিত নাম্বাৰ দিছিলা হাই প্ৰিয়া থেংক ইউ এনেকৈ আমি ফোনতে চিনাকি হৈ দুদিনমান কথা পাতিলোঁ কিন্তু এটা কথা কি কথা তাইৰ ঘৰখন আৰু আমাৰ ঘৰখনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুজিছ আকাশ পাতাল পাৰ্থক্য অঁ কিয় কাৰণ তাইৰ বাপেক হ'ল পুলিচ SI আৰু তাইৰ মাকো এগৰাকী GNM ইনচাৰ্জ ইভেন তাইও এইবাৰ হোজাইত GNM ট্ৰেইনিং কৰি আছে আৰু লাষ্ট ইয়েৰ বাৰু বাৰু তাৰ পাছত কচোন কি হ'ল পাছত এদিন তাইক ফোন কৰি ক'লোঁ হেল্ল' প্ৰিয়া কি কৰিছা এনেই আছোঁ নাচোন তোমাক মই এটা ডাঙৰ কথা ক'ব লগা আছে কিবা ডাঙৰ কথা বেয়া পাবা নেকি আগেই কোৱাচোন কথাটো কি মানে কথাটো হ'ল কি তোমাৰ লগত এনেকৈ কথা পাতি থাকিলে মই এদিন নিজকে চম্ভালিব নোৱাৰা হৈ যাম মই বহুত ভাবি চিন্তিহে কথাটো কৈছোঁ কাৰণ তোমাৰ ফেমিলি ষ্টেটাছ আৰু মোৰ ফেমিলি ষ্টেটাছ একেবাৰেই নিমিলে তেনেস্থলত যদি আমি দুয়োজনে ক্ল'জ হৈ যাওঁ পিছত কিন্তু আমাৰেই প্ৰব্লেম হ'ব জানা আৰু যিহেতু মই তোমাৰ যোগ্যই নহয় মানে তুমি কি ক'ব খুজিছা ৰাজা মই ঠিক বুজা নাই মানে মই ভাবিছোঁ আজিৰ পৰা আমি কথা পতাটো লাহে লাহে কমাই দিওঁ কি ইমান ঘপককৈ তুমি কিয় এনেকৈ ক'লা মই ক'বলৈ বাধ্য হৈছোঁ প্ৰিয়া কাৰণ ভৱিষ্যতৰ কথা ভাবি মই বহুত আৱেগিক হৈ পৰিছোঁ শুনা ৰাজা তুমি বহুত বেছিকৈ ভাবিছা তেনেকুৱা একো নহয় প্লিজ প্ৰিয়া তুমি মোক আৰু জোৰ নকৰিবা ঠিক আছে আজিৰ পৰা মই তোমাক কেতিয়াও ফোন কৰি ডিষ্টাৰ্ব নকৰোঁ বহুত ভাল ফ্ৰেণ্ড বুলি ভাবিছিলোঁ তোমাক ঠিক আছে হেপী থাকা ময়ো চাই ল'ম কেনেকৈ মোক তুমি পাহৰিব পাৰা গুড বাই ফৰ এভাৰ এই প্ৰিয়া শুনাচোন হেল্ল'
শেষত তাই মানে তই তাইৰ নাম্বাৰটো ডিলিট কৰি দিলি আৰু কাহিনী খতম বছ এইটোৱে নেকি তোৰ লাভ ষ্টৰী পিকচাৰ अभी बाकी है मेरे भोला কি হে কাহিনী মে টুইষ্টটো তাৰ পিছতহে আহিল কেনেকৈ কম ৰ চিনেমা হলৰ দৰে অলপ ইণ্টাৰভেল ল'বলৈ দেচোন এই ইণ্টাৰভেল কৈ যা তই মোটা লাগিছে যদি মুটি আজা তাৰ পাছত কম বাকীখিনি নাই মোৰ এইবিলাক মোটা চোটা একো লগা নাই তই খালি কৈ যা হয় নেকি ৰ মই মুটি লওঁ তাৰ আকৌ লাগিল মোটা শুন 1 মাহমান পাছত এদিন হঠাৎ তাইৰ ফোন আহিল হেল্ল' চিনি পাইছা কিয় নাপাম পিছে তুমি আজি হঠাৎ এনেকৈ ফোন কৰিলা যে কেনেকৈ মনত পৰিল তোমাৰ নিচিনা ইমান নিষ্ঠুৰ পাইছা তুমিতো চাগে পাহৰিয়ে গ'লা বাইদা ৱে ভালে আছা আছো দিয়া কোনোমতে জীয়াই ঘৰতহে বৰ ভাল নহয় দেউতাৰ অসুখ বহুত বেছি টান চিকিৎসা কৰিছানে নাই গ'লে পৰালৈকে কৰি আছো বাৰু পিছে তোমাৰ খবৰ কোৱাচোন আছো দিয়া পিছে এটা কথাৰ বাবেহে ফোন কৰিলোঁ তোমাক কি কথা বা মানে কথাটো হ'ল কি তোমাৰ পৰা মই 3টা ৱৰ্ড শুনিব বিচাৰিছোঁ 3টা ৱৰ্ড মানে সেই 3টা ৱৰ্ড শুনিব বিচাৰিছোঁ যাৰ কাৰণে দুখন হৃদয় মিলি এখন হয় যিকেইটা ৱৰ্ডৰ মাজত সোমাই থাকে বহুতো মৰম আৰু অভিমান আচ্ছা মই বুজি পাইছোঁ কিন্তু কি ঠিক আছে মন নাই যদি নালাগে দিয়া ক'বলৈ তুমি জানো এই সম্পৰ্ক জীয়াই ৰাখিব পাৰিবা পাৰিম আৰ ইউ চিয়'ৰ মোৰ ওপৰত বিশ্বাস নাইনে পিছত যদি নোৱাৰা আৰে বাবা মই আজি বহুত ভাবি চিন্তিহে তোমাৰ পৰা এইটো শুনিব বিচাৰিছোঁ ঠিক আছে শুনা তেন্তে আই লাভ হ'ব মই তোৰ গাৰ্লফ্ৰেণ্ড নহয় বাহ ফাইনেলি মানে একদম লাভ ষ্টৰীটো ষ্টাৰ্ট হৈ গ'ল আৰু একদম বাৰু তাৰ পাছত তই তাইক কেনেকৈ লগ পালি নে লগ নোপোৱাকৈ ৰৈ গ'ল 6 মাহমানৰ পাছত যেতিয়া তাই ট্ৰেইনিং কমপ্লিট কৰি ঘৰলৈ আহিল প্ৰথম লগ কৰা দিনাই মই তাইক ঘৰলৈ নি মাৰ লগত চিনাকি কৰি দিলোঁ তাৰ পাছত তোমাৰ হতে সুখত মৰিলেও বুকত হেয়া মানিল বান্ধি প্ৰেমৰে জৰি দুহাৰ ধৰি বুঢ়া বুঢ়ী তুমি আছা সেয়ে আছো তোমাৰ এখনে হৃদয় তোমাৰ পাপাই সিদিনা মোক তোমালোকৰ ঘৰত মাতি যিটো আশা দিলে মোৰ কিন্তু বিশ্বাস হোৱা নাই প্ৰিয়া যদি পাছত তোমাৰ পাপাই কিবা ওলট পালট কৰে তেতিয়াহ'লে তুমি কি কৰিবা আৰে বাবা তুমি কেলেই ইমান চিন্তা কৰি আছা মই সদায় তোমাৰ লগত আছোঁ দিয়া ভয় লাগে জানা তোমাক হেৰাব লাগে বুলি যিটো মই সপোনতো কেতিয়াও ভবা নাই যদি মোক তোমালৈ নিদিয়ে মই জব পোৱাৰ পাছত তোমালৈ পলাই হ'লেও গুচি আহিম যদি বিশ্বাস নকৰা কোৰ্ট মেৰেজ কৰি থ'ম দিয়া হ'বনে বাৰু ঠিক আছে পিছে এটা কথা তুমি যে মোৰ FB পাছৱৰ্ড লৈ মোৰ একাউণ্টৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ লগাইছা তোমাৰ পাছৱৰ্ডটো মোক আজিলৈ কেলৈ দিব নোৱাৰিলা মোৰ পাছৱৰ্ডটো পাহৰিলোঁ নতুনকৈ এটা ID খুলি পাছৱৰ্ডটো দি দিম দিয়া হ'ব বাৰু ঠিক আছে পিছে তুমি যে হোৱাটছআপ ষ্টেটাছত মোৰ ফটো ৰাখিছা তাৰ স্ক্ৰীনশ্বট এটা দিবাচোন কোনে কোনে চালে ময়ো চাম তুমি নুবুজিবা জানা মোৰ ফ্ৰেণ্ড লিষ্টত বহুতো অফিচিয়েল ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ আছে তেওঁলোকৰ আগত অলপ লাজ লাগে দিয়াচোন তাৰ মানে বাকী মানুহবোৰৰ তুলনাত মোৰ কোনো মূল্য নাই মই মানে তোমাৰ কাৰণে এতিয়া মূল্যহীন হৈ পৰিলোঁ হে তাকৰিজনী তুমি মোৰ বাবে বেলেগ আৰু বাকী মানুহবিলাকো বেলেগৰ লগত মই তোমাক তুলনাই কৰিব নোৱাৰোঁ হ'ব এতিয়া মিঠা মিঠা চেনি দি মোক ভুলাব নালাগে এই অভিমান নকৰিবাচোন চোৱা না মোৰ ফালে এবাৰ বাহ তহঁতৰ লাভ ষ্টৰী কিন্তু তামাম ৰোমান্টিক দেই একদম পিছে ফেচবুক আৰু হোৱাটছআপৰ লিলিমাইটোহে কিবা বুজি নাপালোঁ সন্দেহজনক যেন লাগিল যে তোক কচোন ক তাৰ পাছত কি হ'ল পাছত কি হ'ব আৰু এদিন তাইৰ চাকৰি হ'ল গুচি গ'ল আকৌ সজাই লৈ আকৌ কিন্তু আমাৰ প্ৰেমত বাধা নকৰোঁ বুলি কোৱা সেই বাপেকটোৱে তাইক পিছত সদায় ধমকি দি মোক বাদ দিবলৈ কয় গম পাইছনে আৰে পিছত এদিন সৰু কথা এটাতে কাজিয়া লগাৰ বাহানা লৈ
তাই মোক বাদ দি দিলেও ভোলা বহুত চেষ্টা কৰি মই তাইক আৰু ঘূৰাই নাপালোঁ গম পাইছ আৰে তাই বেটে কি মাক বাপেকক সুধি পেলাই প্ৰেম কৰিব আহিছিল নেকি তোৰতো এটা চলিব পৰা নিজৰ ব্যৱসায়ো আছে এই বাপেকে কি ইমান দুখীয়া বুলি ভাবিছে নেকি কি কবি ভোলা আজিকালি কিছুমান ধনী মানুহ আছে যি মাত্ৰ খালি টকাহে চিনি পায় গম পাইছ তাই হাৰামীয়া চালা নিজেই মোৰ লাইফত আহি প্ৰেমৰ নামত এক প্ৰতিশ্ৰুতি ভুৱা অভিনয় কৰি তাই গুচি গ'ল হয় দেউ ৰাজা তোৰ লাভ ষ্টৰিটো সঁচাই বৰ দুখ লগা এই বাদ দে এইবিলাক কথা বাদ দে এইবিলাক এটা বেয়া সপোন বুলি পাহৰি যা ঠিক আছে বাৰু এই লাগিলে তোক আজি মই সন্ধিয়াকৈ এটা বিয়েৰ খুৱাই দিম এই নালাগে দে ভোলা কিয় আজি নালাগে বেলেগ এদিন খাম কিন্তু তয়ো যাতে এই ভুৱা অভিনয়ৰ বলি নহ সাৱধান থাকিবি কাৰণ এই পৃথিৱীত নিজৰ মা দেউতাতকৈ আপোন আৰু কোনো হ'ব নোৱাৰে বুজিছ গতিকে সদায় মা দেউতাৰ শুশ্ৰূষা কৰিবি সদায় আশীৰ্বাদ পাবি বাদ দে মা দেউতাৰ কথা কিয় বাদ দিবি আজি তই তোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে যিখিনি খৰচ কৰিছ তোৰ বেমাৰী দেউতাটোৰ কাৰণে সেইখিনি খৰচ কৰি চাচোন চা যিদিনাখন তাই মোৰ লাইফত আহিছিল তাৰ দুদিন পাছতেই মোৰ দেউতা ঢুকাইছিল ভগৱানে নকৰক তোৰো যাতে তেনেকুৱা এটা দিন আহক কি ঠিক তেনেকুৱা এটা দিন আহিলে কিজানি তোৰ গাৰ্লফ্ৰেণ্ড তোৰ লগত নাথাকিবও পাৰে ৰাজা তই কথাটো ঠিকেই কৈছ তই আজি মোৰ প্ৰেমৰ এই অন্ধ চকুযোৰ খুলি দিলি মই তাইৰ নামত কিমান টকা পইচা খৰচ কৰি থাকোঁ কিন্তু মোৰ বেমাৰী দেউতাৰ বাবে ভাল মেডিচিন এটা আনিবলৈ মোৰ হাতত টকা পইচা নোলায় মই তাৰ নামত যিমানবোৰ টকা পইচা খৰচ কৰিছিলোঁ আজিয়েই তাৰ পৰা খুজি ল'ম আৰু মোৰ দেউতাৰ বাবে ভাল চিকিৎসাৰ ব্যৱস্থা কৰিম মই সঁচাই সঁচাই ঐ এইটো তোৰ মাৰ মাত নহয়নে হয়তো বলচোন বল কিবা হৈছে যেন পাওঁ বলচোন বল কি হ'ল মা দেউতা কি হৈছে চাচোন এই আমাৰ এই ৰাস্তাত 108 নাহে মই অনিলক ফোন এটা কৰোঁ তাৰ ফোনটো লৈ আহিব দিম ৰ নমস্কাৰ কৰোনা ভাইৰাছ ৰোগ অৰ্থাৎ কোভিড-19 বিয়পাটো যদি ৰোধ কৰিব লাগে তেন্তে আমি নিজৰ ঘৰৰ ভিতৰতেই থাকিব লাগিব মানে কোনোমতে ফোনটো লাগিছিলে এই কৰোনা হেল্ল' টিউনটো বাহিৰলৈ ওলাব আৰু তেতিয়া হেল্ল' অনিল মই ফুৰি কিনে আছো কিবা প্ৰব্লেম হ'লে ফোন কৰিবি ভোলাই ফোন কৰিছে ৰ'ব ভোলা কচোন তহঁত গৈ পালিনে তহঁত আৰু আহিব নালাগে দেউতা আৰু আমাৰ মাজত নাই আজি যদি অলপ সময় পলম নোহোৱা হয় ভোলাই হয়তো তাৰ দেউতাকক হেৰাব লগা নহ'লহেঁতেন হেৰ বৰমৰীয়াসকল আপোনালোকৰ প্ৰতিশ্ৰুতিৰ এই ভুৱা অভিনয়বোৰ কেৱল ইলেকশ্যনৰ সময়তহে আমাৰ মাজত অভিনয় কৰিবলৈ আহে আৰু বন্ধ কৰক আপোনালোকৰ কৰোনাৰ এই ঘেণ্টাৰ হেল্ল' টিউন শুনি শুনি অতিষ্ঠ হৈ গৈছোঁ আৰে মানুহ নিজেই সজাগ নহ'লে আপোনালোকে ভাটৌ চৰাইৰ জ্ঞান দি লাভ নাই পাৰিলে অতি সোনকালে এই আমাৰ ৰাস্তা পদূলিবোৰ ঠিক কৰক ইমাৰ্জেঞ্চি এটা ফোন কৰিবলৈ নেটৱৰ্কৰ ব্যৱস্থা উন্নত কৰক নহ'লে যদি ভুলাই আজি এই মাককো হেৰাব লগা হয় নহয় এতিয়া আমি চুপচাপ বহি নাথাকিম কৈ থলো মনত ৰাখিব